আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড, 2 কোটি হৈ যাব। আমি ৰিলিফ লৈ গৈ আছোঁ। দে নিড মানি, দে নিড ৰিলিফ। টুডে ন পলিটিক্স, নাথিং। আই এম গোয়িং টু ডবকা। মোৰ ডবকাটো ফ্লাড হৈছে। মই তাৰ পৰা একদম চিধা নাজিৰা, তাৰপিছত যোৰহাট, তাৰপিছত শিৱসাগৰ, সব এৰিয়াত মই যাম। আৰু মই এআইৰ পৰা জানিছোঁ যে 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড। এইটো কাৰণে বাকী সব 10% অল আদাৰ কমিউনিটি। মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম। ৰিলিফৰ 1 কোটি টকা মই লৈ গৈ আছোঁ। কালিলৈকে মোৰ এইটো 1 কোটি নহয়, এইটো 2 কোটি হৈ যাব। আমি ৰিলিফ লৈ গৈ আছোঁ, বিভিন্ন বস্তুবিলাক লৈ আছোঁ। কালিলৈকে 2 কোটি হৈ যাব। এইটো কাৰণে মই এইটো লৈ গৈ আছোঁ। আৰু মানৱতাৰ কাৰণে এই টাইমত দে নিড মানি, দে নিড ৰিলিফ, ইচ এণ্ড এভৰিথিং। এইটো কাৰণে মই গৈ আছোঁ। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আৰু আমি যে আগেদি আৰু বেছি থাকি বেছি ভাল কৰি কৰিব পাৰোঁ, এইটো কাৰণে মোৰ কাৰণে দোৱা কৰিব। টুডে ন পলিটিক্স, নাথিং। আই এম গোয়িং টু ডবকা। মোৰ ডবকাটো ফ্লাড হৈছে। মই তাৰ পৰা একদম চিধা নাজিৰা, তাৰপিছত যোৰহাট, তাৰপিছত শিৱসাগৰ, সব এৰিয়াত মই যাম। আৰু মই এআইৰ পৰা জানিছোঁ যে 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড। এইটো কাৰণে বাকী সব 10% অল আদাৰ কমিউনিটি। মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম। ৰিলিফৰ 1 কোটি টকা মই লৈ গৈ আছোঁ। কালিলৈকে মোৰ এইটো 1 কোটি নহয়, এইটো 2 কোটি হৈ যাব। আমি ৰিলিফ লৈ গৈ আছোঁ, বিভিন্ন বস্তুবিলাক লৈ আছোঁ। কালিলৈকে 2 কোটি হৈ যাব। এইটো কাৰণে মই এইটো লৈ গৈ আছোঁ। আৰু মানৱতাৰ কাৰণে এই টাইমত দে নিড মানি, দে নিড ৰিলিফ, ইচ এণ্ড এভৰিথিং। এইটো কাৰণে মই গৈ আছোঁ। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আৰু আমি যে আগেদি আৰু বেছি থাকি বেছি ভাল কৰি কৰিব পাৰোঁ, এইটো কাৰণে মোৰ কাৰণে দোৱা কৰিব। টুডে ন পলিটিক্স,